পূজা এই সৰস্বতী পূজা ছাৰ বিদ্যালয়ত কেনেকৈ উদযাপন কৰা হৈছে? আমিতো প্ৰতি বছৰে বিদ্যালয়খনত অতি উল্লাস মালহেৰে বিদ্যালয়ত এই সৰস্বতী পূজা উদযাপন কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ ৰাতিপুৱা পূৰা বাছ লোৱাৰ পৰা। বাছ লোৱাৰ পৰা আৰম্ভ কৰাৰ কথাটো এইটোৱে হ'ল, আজি ৰাতিপুৱা সোনকালকৈ উঠিছোঁ আৰু যিহেতু আজি 5 ফেব্ৰুৱাৰী সৰস্বতী পূজা আৰু সেইটোৱে সৰস্বতী পূজা যিহেতু। তাৰপিছত এতিয়া কি সৰস্বতী পূজাৰ কাৰণে মই বেলেগৰ সৰস্বতী পূজা নকৰোঁ। আমাৰ ঘৰৰ ওচৰতে থকা স্কুলখন যিখনত মই পঢ়ি কিনে কলেজ পাইছোঁগৈ, যিখনৰ পৰা মই মেট্ৰিক দিছোঁ, সেইকাৰণে স্কুলতে সৰস্বতী পূজা কৰিম। আৰু যিটো ছাৰহঁতে মাতিছে সেইটো কাৰণে তাত যাম আৰু এতিয়া তাতে যাম, মুখখন ধুই লওঁ, চাহ একাপ খাই যাম আৰু ওচৰতে হয় স্কুলখন, তাতে যাম। আপোনালোকক দেখাম আজি মই পঢ়া স্কুলখন দেখাম আৰু আজি আপোনালোক। আৰু ফ্ৰেণ্ডছ, সৰস্বতী পূজাৰ ফাৰ্ষ্ট কাম বুলি হাতত লৈছোঁ এয়া পূৰা স্কিন, এয়া তনিব লাগিব মন কাৰণে নহয় দোষ, এইটো দোষ আছে আমাৰ লগত, দোষ খাপা দোষ। সেই ভাই পূৰা সৰস্বতী পূজাৰ কাৰণে পূৰা কাম কৰি আছোঁ আৰু এইয়া আৰু মন্দ পাম যায়। আৰু ফ্ৰেণ্ড সৰস্বতী পূজা বুলি এইয়া পূৰা টিউবৱেল দি আছোঁ আৰু পূৰা টিউবৱেল। আৰু ফ্ৰেণ্ডছ, বৰ্তমান মই বাকলি আছোঁ নাৰিকল, খাপা লাগি যায় কিন্তু নাখাওঁ বাৰু, সৰস্বতী পূজা বস্তুটো খাব নোৱাৰা। আৰু এয়া এইটো পিলো আৰু এতিয়া আমাৰ ধনমণি ভণ্টি। হেল্ল' ফ্ৰেণ্ডছ, আৰু মই ইয়াতে সৰস্বতী পূজাত আছোঁ। এতিয়ালৈকে কিন্তু গা পা ধোৱাই নাই দেই, গা পা ধোৱা নাই অলপ দেৰিকৈ গাটো ধুম, তাৰপিছত আহি মানুহ যিটো এতিয়া মানুহবোৰ অহা নাই। আৰু দিব্য আছে, দিব্যলৈ অলপ কথা পতা যায়, কিবা কৰিছে নেকি, দিব্যলৈ কথা পতা যায় নেকি, ধুব কেতিয়ামান ধুব, এই ধুব আছে। আৰু এতিয়া আমি দিব্যলৈ কথা পতা যায় অলপ। আৰু ফ্ৰেণ্ডছ, এয়া মই যাই আছোঁ দিব্য, এইটো দিব্য বহি আছে, দিব্য। হেল্ল' ফ্ৰেণ্ডছ, দিব্য আজি যিটো সৰস্বতী পূজা তাৰ বিষয়ে তুমি অলপমান কৈ দিয়া আৰু। হাই, আজি সৰস্বতী পূজা, আজি 5 ফেব্ৰুৱাৰী 22 মাঘ শনিবাৰ 1428 ভাস্কৰাব্দ শুক্লা পঞ্চমী তিথিত এই সৰস্বতী পূজা উদযাপন কৰা হয়। অসমৰ বিদ্যালয়সমূহত যেনেদৰে সৰস্বতী পূজা উদযাপন কৰা হয়, আমাৰো কুলশিক ৰাজঘাট মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয় মিলিত হৈ এই সৰস্বতী পূজা উদযাপন কৰিবলৈ মনস্থ কৰিছে। ধীৰাজ ব্লগ দৰঙৰ জৰিয়তে অসমবাসী ৰাইজক আমাৰ ফালৰ পৰা সৰস্বতী পূজাৰ হিয়া ভৰা আৰু আন্তৰিকতা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আৰু দিনটো সকলোৰে মংগল কামনা কৰিলোঁ। আৰু আপোনালোকে চাই যাই থাকক, ভাল ভাল বস্তু দেখিবলৈ পাব এই চেনেলটোৰ জৰিয়তে। আৰু সৰস্বতী পূজা বুলি ক'লেই দুহাৰী বাক্য মনত ভাহি উঠে, সেই দুহাৰী বাক্য আপোনাক ক'বলৈ বিচাৰিছোঁ। ওম সৰস্বতী মহাভাগে বিদ্যা কমলোচনে বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেগী নমো হস্ততে। ধন্যবাদ দিব, ধন্যবাদ। নমস্কাৰ, আজি আমাৰ মাজত আছে কুলশিক ৰাজঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়। আহোঁ তেখেতৰ পৰা কথা আমি আজি সৰস্বতীৰ বিষয়ে জানো। ছাৰ, আজি যে সৰস্বতী পূজা, এই সৰস্বতী পূজাখন ছাৰ কিয় কৰা হয় এনেই? এইটো অতি বৈদিক যুগৰ পৰাই বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী এই দিনটোত গোটেই ভাৰতবৰ্ষত আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰি আহিছে। এইটো বিশদভাৱে বিৱৰণ কৰিব লগা হ'লে বহুত পুথি পাজিয়ে হওক বা বেদ উপনিষদ এইবিলাক মন্থন কৰিব লাগিব। এইটোৰ ক'ব লাগিলে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আজি শিক্ষানুষ্ঠান প্ৰতিষ্ঠানবিলাকে উলহ মালহেৰে উদযাপন কৰে আজিৰ আজি যে সৰস্বতী পূজা, এই সৰস্বতী পূজা ছাৰ বিদ্যালয়ত কেনেকৈ উদযাপন কৰা হৈছে?
আমিতো প্ৰতি বছৰে বিদ্যালয়খনত অতি উল্লাস মালহেৰে বিদ্যালয়ত এই সৰস্বতী পূজা উদযাপন কৰোঁ। লগতে আমি অন্য ধৰণৰ কাৰ্যসূচী কিছুমানো আমি বিদ্যালয়ত ৰাখোঁ, কিন্তু এইবেলি বতৰৰ প্ৰতিকূল অৱস্থাৰ কাৰণে কাৰ্যসূচীবিলাক মানে চমুৱাই কৰিব লগা হ'ল। তথাপিতো আমি ভাবিছোঁ ল'ৰা ছোৱালীখিনিৰ মাজত গীত মাতৰ মানে নাচ গানৰ কিছু অলপ ব্যৱস্থা কৰা হ'ব। অলপ দেৰিকৈ গীত মাত থাকিব। এনে ধৰ প্ৰতি বছৰে নাম তেনেকুৱা ওজাপালি বা পুথিচোৱা সেনেকুৱা আমি অনুষ্ঠান অনুষ্ঠিত কৰোঁ, কিন্তু বতৰৰ কাৰণে এইবাৰ চমুৱাই পাতিব লগা হ'ল অনুষ্ঠান। বৰষুণ দিলে যিহেতু মানে বতৰৰে বৰ অসুবিধা কৰাৰ কাৰণে এইবাৰ মানে অনুষ্ঠিতীয়াকৈ বুলি ক'লে ভুল নহ'ব, অনুষ্ঠিতীয়াকৈ অনুষ্ঠিত কৰা হৈছে সৰস্বতী পূজাখন। বতৰে যদিও অলপ শাস্তি কৰিছে, কিন্তু ল'ৰা ছোৱালীবিলাকৰ উৎসাহ উদ্দীপনা যথেষ্ট আমি দেখিবলৈ পাইছোঁ। আটাইখিনি ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ সাজপাৰ পৰিধান কৰি পূজাৰ কাৰণে ওলাই আহিছে। এতিয়া আমাৰ মানে কাৰ্যসূচী শেষ হোৱাৰ পিছত নিৰ্মালী কাৰ্যসূচী আৰম্ভ হ'ব। নিৰ্মালীৰ পিছতেই আকৌ আমাৰ ল'ৰা ছোৱালীখিনি লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে, লঘু আহাৰ হ'ব। তাৰপিছত মহাপ্ৰসাদ ভোজ ভাতৰ ব্যৱস্থা কৰা হৈছে, সেইবিলাক হ'ব। প্ৰায় 2টামান বাজিব আৰু 2টামান বজাৰ তাৰপিছত শেষ হ'ব আৰু কাৰ্যসূচীটো। ধন্যবাদ ছাৰ, থেংক ইউ। ফ্ৰেণ্ডছ আৰু বেলেগ বেলেগ দেখাম আৰু বেলেগ মানুহ আহিব, কথা পাতিম। আমি সৰস্বতীৰ বিষয়ে কথা পাতিম আৰু নয়নদাহঁতো আহিছে, নয়নদাহঁতৰ লগত কথা পাতিম। বেলেগ চাই থাকক আৰু নেকি। আৰু ফ্ৰেণ্ডছ আৰু বৰ্তমান মানে গা পা ধুলোঁ, গা পা ধুই পূৰা ফ্ৰেছ আৰু পূৰা ফ্ৰেছ পূৰা গা পা ধুলোঁ। এতিয়া যাই ফুটা ল'ব লাগে, মানে তাৰমানে ফুটা ল'ব চব ল'লাই পাওঁ। মই মানে ফটাফট যাওঁ, মই আছোঁ দেই। তাৰমানে মই যাম এতিয়া, কিবা ফুৰা কিবা কাম কৰি আছে। তাৰপিছত ফুটাটো লওঁ যায়, ওচৰত আৰু বহুত অন্ত নহয়, পূৰা যাওঁ আৰু নেকি। এয়া ফ্ৰেণ্ডছ আৰু পূৰা সেৱা লৈ আছে, মই ল'ম অলপ পিছত যায়। এই আৰু কিছু দৃশ্য, এইগিলা আমাৰ ভাইভাত আৰু বনজ ফ্ৰেণ্ড। এতিয়া বৰ্তমান মই মানে কি আৰু সেৱা ল'ব আহিছোঁ, তাকে আৰু এয়া কিছু দৃশ্য আৰু হোম কৰি আছে। এয়া ফ্ৰেণ্ডছ, বৰ্তমান মই বহি আছোঁ আৰু আপোনালোকে দেখিছে মোৰ কাষত কিমান মানুহ বহি আছে। আৰু ইফালে চাৰিওফালে মানুহ আছে আৰু বহুত ভাল লাগে। সকলো মানুহ আহিছে, গাঁৱৰ ৰাইজবিলাক আহিছে, এটা দুটা মানুহ, বহুত ভাল লাগিছে আৰু সকলোৱে মিলিজুলি সৰস্বতী পূজাখন কৰা হয় ন, বহুত ভাল লাগিছে আৰু। এয়া আৰু ফুটা লৈ আছোঁ, ফুটাটো বহুত ভালকৈ লগা নাই, তথাপিও একো নাই বাৰু নেকি। এয়া দেখিছেনে ফ্ৰেণ্ড, কিমান মানুহ, চাৰিওফালে মানুহ বহুত ভাল লাগিছে আৰু মানে সকলো গাৰ্জেনবিলাক আহিছে, বহুত ভাল লাগিছে আৰু সকলো মিলিজুলি। আমিও আগতে এনেকুৱাকৈ কৰিছিলোঁ, বহুত ভাল লাগিছে আৰু ফ্ৰেণ্ড। আৰু ফ্ৰেণ্ড আজিলৈ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।